নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মোৰ এই নতুন ভিডিঅ'টোতে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি যি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমবিলাক আছে তাৰে এটা স্কিমৰ নাম হৈছে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মন ধন যোজনা। এই যোজনাৰ অধীনত তোমালোকে যদি 100 টকাকৈ মাহিলী জমা দি যোৱা, তেনেহ'লে তোমালোকৰ যেতিয়া ৰিটায়াৰমেণ্টৰ সময় হ'ব তেতিয়া তোমালোকে পাবা 3000 টকাকৈ প্ৰতিমাহে তোমালোকে লাভ উঠাবলৈ পাৰিবা। আৰু এইটো যি গভৰ্ণমেণ্ট স্কিম হয়, গতিকে এইটো এটা পৰীক্ষাৰ সাপেক্ষেও যিবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰীক্ষা হয় বা আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰীক্ষা হয়, তাৰ হিচাপত এইটো এটা জেনেৰেল এৱাৰনেছৰ এটা টপিক হৈ যাব। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাবা। মই এই যি স্কিম আছে ইয়াৰ গোটেই ডিটেইলছখিনি তোমালোকক দেখাই দিম। চ' বলাচোন বন্ধুসকল, আজি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ইয়াৰ আগতে মই তোমালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ যে যিমানবিলাক আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰৰ ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট স্কিম বা আঁচনিবিলাক আছে, সেই আঁচনিসমূহৰ বিষয়ে মই তোমালোকক জনাবলৈ এটা নতুন চিৰিজ আৰম্ভ কৰিম ভাবিছোঁ। কাৰণ গভৰ্ণমেণ্ট স্কিমবিলাকৰ বিষয়ে জনাটো আমাৰ এজন সচেতন নাগৰিক হিচাপে অতি প্ৰয়োজনীয় হয়। আৰু লগতে যি এক্সাম অৰিয়েণ্টেডৰ ফালৰ পৰাও এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়। গতিকে আশা কৰোঁ তোমালোকৰ ফালৰ পৰা মই সহায় সহযোগিতা পাম। গতিকে বলাচোন বন্ধুসকল, এতিয়া চাওঁ যি প্ৰধানমন্ত্ৰী শ্ৰমযোগী মন ধন পেঞ্চন যোজনা হয়, এই স্কিমটো লাঞ্চ কৰিছিলে আমাৰ আগৰ বিত্তমন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলদেৱে। তেখেতে 15 ফেব্ৰুৱাৰী 2019 এই স্কিমটো লাঞ্চ কৰিছিলে। আৰু ইয়াৰ জৰিয়তে যিবিলাক আনৰিকগনাইজ বা আনঅৰ্গনাইজ বা অসংগঠিত যিবিলাক মানুহে দিন হাজিৰা কৰে, ৰিক্সা চলায় বা মুচি হয় বা ধোবী হয়, যোনে কোনো চৰকাৰী চাকৰিয়াল নহয় বা এটা ভাল এষ্টাব্লিছ প্ৰাইভেট কামো নকৰে, লেবাৰ কাম কৰে, সেইবিলাক মানুহক এই স্কিমৰ জৰিয়তে এটা ছ'চিয়েল ছিকিউৰিটি দিয়াৰ ব্যৱস্থা কৰিব। আৰু আমাৰ ভাৰত চৰকাৰে কাউণ্ট কৰিছে যে এপ্ৰক্সিমেটলি 42 crores মান মানুহক এই স্কিমৰ জৰিয়তে কভাৰ কৰি লোৱা হ'ব। ঠিক আছে। আৰু ইয়াত এণ্ট্ৰি কৰিবলৈ 18 বছৰ বয়সত যদি তুমি এণ্ট্ৰি কৰা, তেনেহ'লে তুমি প্ৰতিমাহে 55 টকাকৈ দিব লাগিব। যদি 19 বছৰত তুমি এণ্ট্ৰি কৰা, তেনেহ'লে 3 টকা বাঢ়ি 58 হ'ব। ঠিক আছে। 20 বছৰত হ'লে 61, তেনেকৈ গৈ 29 বছৰ বয়সত দিব লাগিব তোমালোকে 100 টকা। যদি 40 বছৰ, লাষ্ট 40 বছৰলৈকে, ঠিক আছে, 18 পৰা 40 বছৰৰ ভিতৰতে তুমি এই স্কিমটোত এণ্ট্ৰি কৰিব লাগিব। যদি তুমি 40 বছৰ বয়সত সোমাই যোৱা, তেতিয়াহ'লে তোমাৰ প্ৰতিমাহে 200 টকাকৈ 60 বছৰ বয়সলৈকে দিব লাগিব। আৰু কি কৰা হ'ব, যেতিয়া তোমালোকে 60 বছৰ পাৰ হৈ যাবা, ঠিক আছে, মানে ৰিটায়াৰ্ড হৈ যাবা, তেতিয়া তোমালোকে প্ৰতিমাহে 3000 টকাকৈ তোমাক পেঞ্চন দিয়া হ'ব। ঠিক আছে। আৰু এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয়। আৰু তোমালোকে যদি এই স্কিমটোত সোমাবলৈ বিচাৰিছা, যদি ছাবস্ক্ৰাইবাৰ বা কোনোবা যদি বেনিফিচিয়াৰী সোমাবলৈ বিচাৰিছে, যি আমাৰ কমন ছাৰ্ভিচ চেণ্টাৰ আছে, CSC চেণ্টাৰ, নেটত চাৰ্চ কৰিলে পোৱা যাব, নতুবা যিবিলাক ডিজিটেল সেৱা চেণ্টাৰ আছে তাত গৈ তোমালোকে এনৰোল কৰিবলৈ পাৰিবা। ঠিক আছে। কোনবিলাক বেনিফিচিয়াৰী এলিজিবল নহয়, যোনবিলাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰি আছে বা অলৰেডি ESI বা এইবিলাক তোমালোকৰ বা EPF এইবিলাক যদি ফেচিলিটিত বৰ্তমান তেখেতে লৈ আছে, তেতিয়াহ'লে তেওঁ ইয়াত এলিজিবল নহয়। এই পেঞ্চনটো ট্ৰান্সফাৰেবল হয় নে? য়েছ, এই পেঞ্চনটো তুমি নিজৰ যি লাইফ পাৰ্টনাৰ হয়, নিজৰ ৱাইফ বা নিজৰ হাজবেণ্ডক তুমি ট্ৰান্সফাৰ কৰিবলৈ পাৰিবা, কিন্তু নিজৰ চিলড্ৰেন, নিজৰ ল'ৰা ছোৱালীলৈ এইটো ট্ৰান্সফাৰেবল কৰিবলৈ নোৱাৰে। ঠিক আছে। আৰু ইয়াত প্ৰধানমন্ত্ৰী শ্ৰমযোগী মন ধন পেঞ্চন যোজনা ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ তোমালোকে যি CSC চেণ্টাৰ হয় বা জনসেৱা কেন্দ্ৰ হয়, তালৈ তোমালোকে যাব লাগিব। এতিয়া আমি চাওঁ আহাচোন কোনবিলাক এলিজিবল ক্ৰাইটেৰিয়া চাওঁ আহা। এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে যেনেকৈ আগত কোৱা নিচিনাই, যোনে দৈনিক হাজিৰা কাম কৰে, কাৰ্পেণ্টাৰ, মেছন এইবিলাক কাম কৰে, তেখেতলোকৰ আৰু যাৰ ডেইলি ইনকাম ফিক্স নহয়, তেখেতলোকক এই স্কিমটোৰ আণ্ডাৰত কভাৰ কৰা হ'ব। আৰু যাৰ মান্থলি ইনকাম 15,000 টকাতকৈ কম, ঠিক আছে, 15,000 বা তাতকৈ কম হয়, তেনে মানুহকহে এণ্ট্ৰি কৰিবলৈ দিয়া হ'ব। আৰু বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। যদি তোমাৰ বয়স 41 বছৰ হয়, তেনেহ'লে তুমি এই স্কিমটোত কভাৰ কৰিবলৈ নোৱাৰিবা। আৰু ইয়াত কোনে মানুহ এপ্লাই কৰিব নোৱাৰে, যোন অৰ্গেনাইজ ছেক্টৰৰ মানুহ হয় বা যোনে ইনকাম টেক্স পে' কৰি আছে, তেনে মানুহক এই স্কিমৰ আণ্ডাৰত কভাৰ কৰা নহ'ব। আৰু এপ্লাই কৰিবলৈ তোমালোকে যে CSC চেণ্টাৰ আছে তাত যাব লাগিব। আৰু তোমালোকক কি ডকুমেণ্টছ দৰকাৰ হ'ব? আধাৰ কাৰ্ড তোমালোকৰ মাষ্ট, আধাৰ কাৰ্ড তোমালোকৰ থাকিবই লাগিব। আৰু লগতে তোমালোকৰ এটা ছেভিং বেংক একাউণ্ট থাকিব লাগিব। এক্সিট এণ্ড উইথড্ৰল পলিচিটো চাই লওঁ আহা। প্ৰথমতে যে 18 বছৰ বয়সত যদি তুমি এণ্ট্ৰি কৰা, তেনেহ'লে তুমি 55 ৰুপিজ দিব লাগিব। আৰু ইয়াৰ কণ্ট্ৰিবিউশ্যন চাৰ্টখন তোমালোকে চাই লোৱা, কাৰণ
যদি তোমালোকে 18 বছৰত সোমোৱা তেনেহ'লে ঠিক আছে 55 ৰুপিজ তুমি দিব লাগিব আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা তুমি 55 দি দিব আৰু টোটেল তোমাৰ এমাহত জমা হ'ব 110 টকাকৈ যদি তুমি 19 বছৰত এণ্ট্ৰি কৰা তেনেহ'লে তুমি 58 মানে 3 টকা বেছি দিব লাগিব আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা তুমি 3 টকা বেছি পাবা তাৰপিছত টোটেল তোমালোকৰ 116 টকা প্ৰতি মাহে জমা হ'ব এনেকৈ 3 টকাকৈ বঢ়াই বঢ়াই গৈ থাকে আৰু এটা সময়ত তোমালোকে ছাপ'জ 29 বছৰ যদি হৈ যায় তেতিয়াহ'লে তোমাৰ 5 টকা বঢ়াই দিব 100 টকা তোমাৰ ফালৰ পৰা লোৱা হ'ব আৰু যদি আৰু চৰকাৰৰ ফালৰ পৰা 100 টকা দিয়া হ'ব টোটেল তোমালোকৰ 200 টকা দিয়া হ'ব যদি তুমি 29 বছৰ এণ্ট্ৰি কৰা আছে হা তেতিয়া যদি 18 বছৰতে সোমাইছা তেনেহ'লে তুমি 55K তুমি দি থাকিব লাগিব এতিয়া এক্সিট এণ্ড উইথড্ৰ পলিচিটো হৈছে তুমি যদি 10 বছৰ বা তাতকৈ তললৈকে যদি তুমি যদি কণ্টিনিউ কৰিলা মানে ছাপ'জ তুমি 18 বছৰ তুমি এণ্ট্ৰি কৰিলা আৰু 28 বছৰৰ আগতে তুমি পইচাটো উইথড্ৰ কৰিবলৈ বিচাৰিছা তুমি আৰু চলাবলৈ নিবিচাৰা তেন্তে তোমাৰ যিমানখিনি টকা তোমাৰ জমা হৈ গ'ল সেইখিনিৰ ওপৰত সেই সময়ত যি বেংকৰ ইণ্টাৰেষ্ট ৰেট চলি আছে ছেভিং বেংক একাউণ্টৰ সেই ইণ্টাৰেষ্ট ৰেটৰ সকলোবিলাক মিলাই মেলি তোমাৰ গোটেইখিনি পইচা তোমাৰ বেংকত ট্ৰান্সফাৰ কৰি দিয়া হ'ব আৰু নেক্সট তুমি যদি ছাপ'জ 10 বছৰ বা তাতকৈ অধিক সময়ৰ কাৰণে যদি তুমি একাউণ্টটোত মানে প্ৰিমিয়াম ভৰি আছা কিন্তু 60 বছৰ হ'লেতো তুমি পেঞ্চনটো পাই যাবা হয় নাই কিন্তু 60 বছৰ হোৱাৰ আগতেই যদি তুমি পইচাটো উইথড্ৰ কৰিবলৈ বিচাৰিছা তেনেহ'লে তোমাৰ যিমানখিনি তোমাৰ কণ্ট্ৰিবিউশ্যন আছে সেই সকলোখিনি লগত তোমাৰ ফাণ্ডত যিমানখিনি ইণ্টাৰেষ্ট পাইছা বা আৰু তোমাৰ যি ছেভিং বেংক একাউণ্টৰ যি ইণ্টাৰেষ্ট ৰেট চলি আছে সেই দুইটাৰ ভিতৰত যোনটো হায়াৰ হ'ব ছাপ'জ তোমাৰ ফাণ্ডে আৰ্ণ কৰিলে 800 টকা ইণ্টাৰেষ্ট ৰেট ইণ্টাৰেষ্ট 800 টকা আৰ্ণ কৰিলে আৰু তোমাৰ বেংকৰ বোলে সুদ চলি আছে যদি তোমাৰ গোটেইখিনি মিলাই মেলি যদি তোমাৰ বেংকৰ সুদত যদি 900 টকা তোমাৰ বেংকৰ সুদ পোৱা তেনেহ'লে তোমাক সেই ছেভিং বেংকৰ একাউণ্টৰ মতে তোমালোকক তোমাৰ সিমানখিনি পইচা নিজৰ বেংকৰ একাউণ্টত ঘূৰাই দিয়া হ'ব আৰু যদি ছাপ'জ যি বেনিফিচিয়াৰীজন হয় তেখেতে কণ্টিনিউ কৰি আছিলে এই ফাণ্ডত প্ৰিমিয়াম দি থকাটো কিন্তু তেখেতৰ যদি তেখেত যদি ঢুকাই যায় সেই সময়ত তেখেতৰ যি স্পাউচ হয় তেখেতৰ ৱাইফ হয় ৱাইফক সেই এটা অপশ্যন দিয়া হ'ব যে তেখেতে কণ্টিনিউ কৰিবলৈ বিচাৰে নে নিবিচাৰে যদি বিচাৰে তেনেহ'লে কণ্টিনিউ কৰিবলৈ পাৰে আৰু যদি তেখেতে কণ্টিনিউ কৰিবলৈ নিবিচাৰে তেখেতে এক্সিট কৰিবলৈ পাৰে তেখেতৰ যিমানখিনি কণ্ট্ৰিবিউশ্যন দিয়া হ'ল সেইখিনিৰ লগত যি তোমাৰ ফাণ্ডটোৱে যিমানখিনি ইণ্টাৰেষ্ট আৰ্ণ কৰিলে তাৰ লগত ছেভিং বেংক একাউণ্টৰ ইণ্টাৰেষ্ট ৰেটটো কম্পেয়াৰ কৰা হ'ব যোনটো হায়াৰ হ'ব সেইটোকে দিয়া হ'ব ঠিক তেনেকৈ যিজন ছাবস্ক্ৰাইবাৰ হয় তেখেত যদি ডিচেবলমেণ্ট হৈ যায় মানে ছাপ'জ তেখেতৰ কিবা এক্সিডেণ্ট হৈ গ'ল বা কিবা কিবি ভৰি চৰি ভাগিলে বা তেখেতে এতিয়া কাম কৰিব নোৱাৰে আৰু টকা ঘটিব নোৱাৰে সেই ক্ষেত্ৰত তেখেতৰ ৱাইফক ছেম একেদৰে তেখেতৰ ৱাইফক এটা অপশ্যন দিয়া হ'ব যে তেখেতে কণ্টিনিউ কৰিব বিচাৰে নেকি যদি তেখেতে কণ্টিনিউ কৰিব বিচাৰে তেনেহ'লে পাৰিব কণ্টিনিউ কৰিবলৈ 60 বছৰ বয়সলৈকে আৰু যদি তেখেতে কণ্টিনিউ কৰিব নিবিচাৰে ঠিক তেনেদৰে যিমানখিনি তেখেতৰ কণ্ট্ৰিবিউশ্যন হ'ল সিমানখিনিৰ ওপৰত যি বেংকৰ ইণ্টাৰেষ্ট হয় বা আৰু যি ফাণ্ডত যিমান টকা ইণ্টাৰেষ্ট আৰ্ণ কৰিলে সেইটো কম্পেয়াৰ কৰাৰ ভিত্তিত যিটো হায়াৰ হ'ব তাকে দিয়া হ'ব ঠিক আছে আৰু যেতিয়া নেকি তোমাৰ ঢুকাই গ'ল মানুহজন পেঞ্চন লৈ থকাৰ সময়তে হাজবেণ্ড ঢুকাই গ'ল তেতিয়া ৱাইফক যিমান 3000 টকাত যি পাই থাকে পেঞ্চন তাৰ 50% দিয়া হ'ব মানে 1500 টকা দিয়া হ'ব গতিকে বন্ধুসকল আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনে পালা মোক জনাবা আৰু নিজৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা ধন্যবাদ